আপোনালোকে USDT কেনেকৈ বাইনেন্সত সেল কৰিব বাইনেন্সত সেল কৰিবলৈ আপোনালোকে কি কৰিব লাগিব মই এখিনি প্ৰসেস আজি আপোনালোকক দেখাম আৰু মই ডাই বনাই থোৱা আছে ডাইৰেক্ট মই ৱালেট খুলিম এতিয়া ৱালেট খোলা পাছতে মই বাইট ক্লিক কৰিছো ইয়াতে বাইট ক্লিক কৰাৰ লগে লগে ইয়াতে চাব মোৰ ডাই বেলেন্সটো ইয়াতে দেখা দিছে হয়নে মই এতিয়া ডাই পৰা USDT বনাব লাগিব USDT বনাবৰ কাৰণে মই আকৌ ইয়াৰ পৰা আতৰিব লাগিব কাৰণ ইয়াত ওপৰ কটাটোত কাটিব লাগিব কাটাৰ পাছত আপোনালোকে স্ক্ৰিনত দেখিবলৈ পাব এটো মই কাটি দিলো কটা পাছতে আপোনালোকে কি হ'ব আপোনালোকৰ স্ক্ৰিনত এখন বেলেগ এখন স্ক্ৰিন ওলাই আহিব যেটো আপুনি প্ৰথম এনেকৈ কৰি দেখা পাব এনেকৈ দেখা পোৱাৰ পাছতে আপুনি ট্ৰেডত ক্লিক কৰিব ট্ৰেডত ক্লিক কৰাৰ পাছত এদৰে আপুনি দেখিবলৈ পাব ইয়াতে LGNS হৈ আছে LGNSত ক্লিক কৰিলো ইয়াতে USDT টো মই সিলেক্ট কৰিলো USDT আৰু ওপৰত ডাই আছে তাৰ পাছতে মই ইয়াক ডাই পৰা USDT বনাম গতিকেলৈ মই অলটোত ক্লিক কৰিলো অলটোত ক্লিক কৰাৰ পাছতে ইয়াতে বেলেন্সটো দেখা গৈছে দেখিছে আপুনি তাৰ পাছতে USDT টো তলত দেখা দিছে কিমান USDT পাইছো মই 70.27 তাৰ পাছতে আপুনি কনফাৰ্ম ক্লিক কৰিব কনফাৰ্ম ক্লিক কৰাৰ পাছত ইয়াত এটা কনফাৰ্মটোত আপুনি ক্লিক কৰাৰ পাছতে দেখিছে এদৰে দেখা দিছে আৰু ইয়াতে কোনটো স্মাৰ্ট কন্ট্ৰাক্টে আমাৰ কাম কৰিছে এটো হৈছে স্মাৰ্ট কন্ট্ৰাক্ট যেটো 2 বুলি লিখা আছে মই আজি টোকেন পকেটত খুলিছো বিটগেটত খোলা নাই হেতু কাৰণে 2 বুলি ইয়াতে তাৰ পাছতে কনফাৰ্ম কৰি দিব কনফাৰ্ম কৰাৰ পাছতে আপোনাৰ যেটো ৱালেটৰ যেটো পাসপোৰ্ট বা আপোনাৰ ফিংগাৰপ্ৰিন্ট থাকে আপোনাৰ বিটগেট ৱালেটত ফিংগাৰপ্ৰিন্ট দিলো হয় ফিংগাৰপ্ৰিন্ট দিয়াৰ পাছতে আপুনি এদৰে দেখিবলৈ পাব তাৰ পাছতে আপোনাৰ ইয়াত দেখিছে পেন্ডিং দেখাই আছে USDT টো সাকসেসফুল হৈ গৈছে সাকসেসফুল হোৱা পাছত আপুনি কি কৰিব বাইনেন্স একাউন্টটো আপুনি খুলিব লাগিব গতিকেলৈ বাইনেন্স একাউন্ট এতিয়া আপুনি বাইনেন্সৰ যেটো এপ আছে হে এপটো খুলিবগে লাগিব ইয়াত দেখিছে মই এতিয়া বাইনেন্সৰ এপটো খুলিম বাইনেন্সৰ এপটো খোলা পাছত আপুনি কি কৰিব লাগিব মই হেখিনি গুটেখিনি দেখাম ইয়াত দেখিছে এখিনি ইগনোৰ কৰি দিব তাৰ পিছতে এড ফান্ড বুলি ইয়াত আছে চাওক মই কাৰ্চিনটো যত দেখাই দি আছো তাতে আপোনালোকে ক্লিক কৰিব এড ফান্ডত ক্লিক কৰিব তাৰ পিছতে অন চেন ডিপোজিট বুলি আহিব এই তলত যেটো আছে মই কাৰ্চিনত দেখাই দিছো ইয়াতে ক্লিক কৰিব ক্লিক কৰাৰ পাছতে ইয়াত USDT ক্লিক কৰিব ইয়াতে USDT ত মই কাৰ্চিন দেখাই দিছো USDT ত ক্লিক কৰিব USDT ত ক্লিক কৰাৰ পাছতে আমাৰ এটো কিহত আছে পলিগন ব্লকচেইনত আছে গতিকেলৈ পলিগন PSO টো ইয়াতে চাই লব পলিগন PSO ত আপুনি ক্লিক কৰিব ক্লিক কৰাৰ পাছতে ইয়াতে এটা ৱালেট এড্ৰেছ পাব এটো আপোনাৰ USDT পলিগনৰ USDT ৱালেট এটো আপুনি কপি কৰিব এই লিংকটো আপুনি কপি কৰাৰ পাছত তাৰ পাছতে আপুনি কি কৰিব আকৌ টোকেন পকেট বা বিটগেট ৱালেটলৈ গুচি আহিব তাৰ পাছত ইয়াত আপুনি আপোনাৰ এক্সেস টোকেন পকেটত এক্সেস থাকে আৰু বিটগেট ৱালেটত ৱালেট বুলি থাকে তাত আপুনি আহিব ইয়াতে USDT কিমান USDT আছে দেখিছে এই USDT ত আপুনি ক্লিক কৰিব লাগিব তাৰ পাছতে চাই থাকক মই আপোনালোকক কাৰ্চিনত দেখাইছো তাতে ক্লিক কৰিব USDT টোত ক্লিক কৰিব USDT ত ক্লিক কৰাৰ পাছতে আপোনাৰ ট্ৰান্সফাৰত ক্লিক কৰিব ট্ৰান্সফাৰত ক্লিক কৰাৰ পাছত আপুনি ৰিসিভ বুলি যেটোত আছে তাত আপুনি এতিয়া কপি কৰি অনা লিংকটো আপুনি বাইনেন্সৰ লিংকটো তাত আপুনি পেস্ট কৰি দিব মই এটা পেস্ট কৰি দিছো এটো লিংকটো ইয়াতে পেস্ট কৰি দিব পেস্ট কৰাৰ পাছতে ইয়াত আপোনাৰ কিমান USDT আপুনি সেল কৰিব মইতো গুটেখিনি সেল কৰিম গতিকেলৈ মই ইয়াতে অল ক্লিক কৰিছো 17.27 এটো ডলাৰটো মই সেল কৰিম গতিকেলৈ এয়া ডলাৰটো ইয়াত দেখা দিছে আৰু কনফাৰ্ম কৰি দিলো কনফাৰ্ম কৰাৰ পাছতে আপোনাৰ এটো স্মাৰ্ট কন্ট্ৰাক্ট বেলেগ থাকে আপোনালোকে চাই লব এটো এতিয়া মই কনফাৰ্ম কৰি দিলো তো পাসপোৰ্ট দি পিনি মই কনফাৰ্ম কৰি দিলো কনফাৰ্ম কৰি দিয়াৰ পাছত ইয়াৰ পৰা কলৈ যাব বাইনেন্সৰ USDT লৈ গুচি যাব চাব ইয়াক এতিয়া মই বেক কৰিম ইয়াকো বেক কৰিব লাগিব ইয়াত মই বেক কৰিলো বেক কৰাৰ পাছতে কি কৰিম মই 3 লাইনত ক্লিক কৰিম
আপোনালোকে মই য'ত কিবা কৰিম তাত আপুনি চাই যাব। ইয়াত মেছেজ আহিছে, আপোনাৰ এইটো মেছেজ আহি গ'ল, ডিপ'জিট হোৱা মেছেজো আহি গ'ল, ছাকচেছফুল হৈ গ'ল। মেছেজ আহি থাকিব, আপোনালোকে সেই মেছেজখিনি চাব। ইয়াত ক্ৰিপ্টো যেতিয়া আপোনাৰ ডিপ'জিট হ'ব, প্ৰচেছিং হ'ব, সেইখিনি চাই থাকিব। এতিয়া মই কি কৰিম, আপোনালোকে মই য'ত কাৰ্চিন দি আছোঁ ত'ত চাই যাব। দেখিছে, হোমত আহি গ'লোঁ। হোমত অহাৰ পাছতে মই 3 লাইনত ক্লিক কৰিম। 3 লাইনত ক্লিক কৰাৰ পাছতে মই P2P ক্লিক কৰিম দেই। P2Pটো মই আপোনাৰ চিনটো দিবলৈ থাকি গ'ল। বাই আৰু চেলত ক্লিক কৰিলোঁ। চেলত এমাউণ্টত ক্লিক কৰিলোঁ। এমাউণ্টত ক্লিক কৰাৰ পাছত ইয়াতে মই 1500 টকা এটা কনফাৰ্ম কৰি চাইছোঁ। তাৰপিছতে ইয়াতে চাব, আপোনালোকে টাইমটো চাব, টাইমবিলাক চাই ল'ব। মই এতিয়া এইটো অল কৰি দিলোঁ। অল কৰাৰ পাছতে আপোনালোকে দেখিবলৈ পাব মই ইয়াতে 17.36 USDT মই ইয়াৰ পৰা চেল হ'ব। মোৰ আগত অলপমান আছিলে মানে সেইখিনি ইয়াতে প্লাছ হৈ গ'ল। তাৰপিছতে প্লিজ অৰ্ডাৰ কৰি দিলোঁ। অৰ্ডাৰ কৰাৰ পাছতে এইটো একনলেজমেণ্ট আপোনাৰ ক্লিক কৰি দিব যদিহে আহে। তাৰ পাছতে এইদৰে দেখিবলৈ পাব। ইয়াতে চাওক, মই ইয়াতে চাটত আপোনাৰ মেছেজ কৰিবলগীয়া হ'ব পাৰে। চাটত মেছেজ কৰি ল'লে মেছেজ কৰিব পাৰে। যোনে কিনিব তেওঁলোকে মেছেজ কৰে, মোক ডাইৰেক্ট পইচা ইয়াত ভৰাই দিলে। দেখিছে, মেছেজো ওপৰত আহি গ'ল, বেংকৰ মেছেজো আহি গ'ল। ইয়াতো আপোনাৰ শ্ব' দেখাই দিলে। এইটো বেংকৰ মেছেজ ওপৰত দেখিছে, বেংকৰ মেছেজো আহি গ'ল। পইচা ইয়াতে মোৰ একাউণ্টত ডিপ'জিট হৈ গ'ল। মই এতিয়া কি কৰিব লাগিব, এমাউণ্টটো ইয়াৰ পৰা ৰিচিভত ক্লিক কৰিব লাগিব। তলত দেখিছে, ৰিচিভত ক্লিক কৰাৰ পাছতে মই কি কৰিব লাগিব, ৰিলিজ দিব লাগিব। ইয়াত ৰিলিজ দিবৰ কাৰণে মোক দিছে। মই য'ত যেনেকৈ চিন দি গৈছোঁ আপোনালোকে সেই তেনেকৈ কৰি যাব। তাৰপিছতে আপোনাৰ ফিংগাৰপ্ৰিণ্ট থাকিলে ফিংগাৰপ্ৰিণ্ট দিব, পাছপৰ্ট থাকিলে পাছপৰ্ট দিব। এইখিনি আপোনালোকে দি, দেখিছে, ইয়াৰ পৰা আপোনালোকে USDT চেল হৈ গ'ল আৰু লগে লগে আপোনাৰ বেংক একাউণ্টতো পইচা সোমাই গ'ল। একেবাৰে সহজ, আপোনালোকে কৰিবলৈ গ'লে একেবাৰে সহজ। আৰু অৰিজিন LGNSত এইটো এটা বহুত ডাঙৰ এটা প্লাছ পইণ্ট, যিটো USDT চেল কৰিব লাগে বাইনেন্সত।